দৌৰিব লাগে নে গহক নাই হাতত নাই পিকুৰ নম্বৰ আৰু গাত বাঘাত নায়ে একেবাৰে দিগম্বৰ হৈ আহক পানেশ্বৰী বুলি গোটেই পৰ্বত পাহাৰ একেকাৰ কৰি দৌৰি ফুৰিছে পূজা এভাগ কৰি হলেও প্ৰভুক কিন্তু এই কাৰ্যৰ পৰা বিৰত কৰিব লাগিব দেই পূজা এভাগ কৰি প্ৰভুক কিন্তু এই কাৰ্যৰ পৰা বিৰত কৰিব লাগিব দেই Dari